World Cup football, one ball, many nations, one shared passion. 1930 চন এখন সৰু দেশ উৰুগুৱে। এই উৰুগুৱেতেই আৰম্ভ হৈছিল বিশ্বকাপ ফুটবলৰ প্ৰথম আৰম্ভণি। কেৱল মাত্ৰ 13খন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ফ্ৰান্সৰ জুলছ ৰিমেট, inventor or founding father of the FIFA World Cup. প্ৰথমে ৱৰ্ল্ড কাপ ট্ৰফিটো ভিক্টৰী ট্ৰফি বুলি জনা গৈছিল। 1946 চনত এই ট্ৰফিটো জুলছ ৰিমেট ট্ৰফি বুলি নামাকৰণ কৰা হয়। (1970) চনত ব্ৰাজিলক এই ট্ৰফিটো স্থায়ীভাৱে দিয়া হয়, যিহেতু তিনিবাৰকৈ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত তেওঁলোক বিজয়ী হৈছিল। বৰ্তমানৰ ট্ৰফিটো 1974 চনৰ পৰা প্ৰচলন কৰা হয়। এতিয়া এই ট্ৰফিটো ফিফা ৱৰ্ল্ড কাপ ট্ৰফি বুলি জনা যায়। (1950) চনৰ ব্ৰাজিল বিশ্বকাপলৈ ভাৰতীয় ফুটবল দলে যোগ্যতা অৰ্জন কৰিছিল। কিন্তু ভাৰতে সেই বিশ্বকাপত অংশগ্ৰহণ নকৰিলে। তাৰ পিছৰ পৰা আজিলৈকে ব্লু টাইগাৰ্ছ চমুকৈ ভাৰতীয় দলে মূল পৰ্বত অংশ ল'বলৈ সংগ্ৰাম কৰি আহিছে। দ্বিতীয় বিশ্বযুদ্ধৰ বাবে 1942 চনৰ পৰা 1946 চনলৈ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।
2026 FIFA World Cup ফুটবল মেটচ শিডিউল এনেধৰণৰ এইবাৰ অত্যাধুনিক ডিজিটেল ফুটবল ব্যৱহাৰ কৰা হৈছে। The beauty of football is that it speaks a universal language of hope, teamwork, and friendship.